হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যোনখিনি PM কিষাণৰ লেণ্ড চেণ্ডিং ন', EKYC ন', আধাৰ চেণ্ডিং ন' আৰু FTO প্ৰচেছিং ন', এইখিনি হৈ থাকিলে আপোনালোকে কিদৰে পইচা নাপায় আৰু এইটো কিদৰে আপুনি য়েছ কৰিব আৰু কেনেকৈ কৰিব, এই ভিডিঅ'টো মই বনাইছোঁ আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কৰিব পাৰিব। এইটো কেনেকৈ য়েছ কৰিব পাৰিব তাৰ বাবে মই এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যিকোনো ব্ৰাউজাৰত যাব, আপুনি এইখিনি যদি ন' গোটেইখিনি হৈ থাকে, লেণ্ড চেণ্ডিং ন', EKYC ন', আধাৰ চেণ্ডিং ন' আৰু FTO প্ৰচেছো ন', সেইটো হ'লে বোলে আপোনালোকে যিকোনো CSC চেণ্টাৰত যাব, CSC চেণ্টাৰত গৈ পিনি ক'ব এইটো কথাটো। তাৰপৰা তাত আপুনি গুগলত যিকোনো ব্ৰাউজাৰত খুলি পিনি PM কিষাণ চাৰ্চ কৰিব। PM কিষাণ চাৰ্চ কৰি পিনি আপুনি CSC লগইনত ক্লিক কৰিব। CSC লগইনত ক্লিক কৰি পিনি ইয়াত আপোনালোকৰ পেজটো এনেকৈ খোল খাব। ইয়াত আহিব এনেকৈ, ইয়াত আপোনাৰ এডিট আপডেট আধাৰ নম্বৰ, এণ্টাৰ আপডেট আধাৰ নম্বৰ। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ যোনটো PM কিষাণৰ ফালৰ পৰা পাইছিলে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত ফিল আপ কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰ ফিল আপ কৰি পিনি আপোনাৰ ইয়াত কেপচাটো যিদৰে আছে কেপচাটো ফিল আপ কৰিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তাৰপৰা কেপচাটো তোলাৰ পিছত ইয়াত চাৰ্চত ক্লিক কৰিব। চাৰ্চত ক্লিক কৰি দিয়াৰ পিছত আপুনি ইয়াত প্ৰচেছটো কৰি আপোনাৰ নাম আৰু একাউণ্ট নম্বৰ আৰু ডিষ্ট্ৰিক্ট গাঁওখনৰ নাম তাত এনেকৈ ওলাব। ইয়াত আপোনাৰ এনেকৈ ওলোৱাৰ পিছত আপোনালোকৰ ইয়াত ছাইডত দেখিব একশ্যনৰ তলত চিলেক্ট অপশ্যন এটা আছে। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো যোনটো আধাৰ কাৰ্ডৰ লগত যোনটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো আছে, সেই মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰিব। মোবাইল নম্বৰটো এণ্টাৰ কৰাৰ পিছত আপোনাৰ গেট OTPত ক্লিক কৰিব লাগিব। মই দেখাই গৈছোঁ গোটেই প্ৰচেছটো। মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পিছত গেট OTPত ক্লিক কৰিব। গেট OTPত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰৰ এটা OTP যাব, সেই OTPটো ইয়াত ফিল আপ কৰিব লাগিব। সেই OTPটো ফিল আপ কৰি পিনি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ আধাৰ নম্বৰ যোনকেইটা নম্বৰ আছিলে আধাৰ নম্বৰটো ইয়াত ফিল আপ কৰি দিব। সম্পূৰ্ণকৈ শুদ্ধকৈ ফিল আপ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো ভাল লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ইয়াত I agree ক্লিক কৰিব। I agree ক্লিক কৰাৰ পিছত আপুনি কেপচাৰ ফৰ মোৰ ওপৰত ডিপেণ্ড, আপুনি যিকোনো ডিভাইচ তাত ক্লিক কৰিব। আপোনাৰ যিটো ওচৰত ডিভাইচ আছে সেইটোত আপোনালোকে ক্লিক কৰিব। ইয়াত কেপচাৰটো ছাকচেছফুল হৈ যোৱাৰ পিছত অ'কে কৰিব। অ'কে কৰাৰ পিছত ইয়াত আপুনি ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ এপ্লিকেশ্যন এনেকৈ আহি যাব, ইয়াৰ আধাৰ নম্বৰ ছাকচেছফুল EKYC, এই প্ৰচেছটো হৈ গ'ল আপোনাৰ অলৰেডি কমপ্লিট। থেংক ইউ ফৰ ৱাচিং। মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।